everyone, welcome back to my channel. আৰু আজি এইবোৰ দেখিছে খিৰকিৰ গুতে পৰ্দা সৰ্দা আৰু ইয়া দৰজাৰো পৰ্দা সৰ্দা সব গুছাই দিয়া হৈছে। কাৰণটো হ'ল যে যেহেতু মোৰ বাৰ্থডে আহি আছে আৰু বাৰ্থডেৰ কাৰণে এটা সৰুকে ৰুমতে পূজা দিম বুলি ভাবিছোঁ। সেইটো কাৰণে মানে আজি প্ৰিপাৰেশ্যন চলি আছে, গোটেই চাফা কৰি আছোঁ আৰু দিম আমি বিষ্ণু পূজা। তো সেইটো কাৰণে অলপ বেছিয়ে কষ্ট কৰিব লগা হৈছে। তো এতিয়া ঘৰৰ গোটেই যিমান চাফ চিকুণতা আছিলে চব কৰিলোঁ। তো এতিয়া ভিডিঅ'টো চাই থাকিব আৰু দেখাই আছোঁ, গোটেইখিনি দেখাম আপোনালোকক, চাই থাকিব। নহয় তো কাম কৰি আছা, চব্জি কাটি আছা, এইখিনি তৈয়াৰী আমাৰ কালিৰ কাৰণে হৈ আছে, আজি ৰাতিয়ে কৰি থৈ দিয়া হৈছে। তো গাইজ ফাইনেলি মোৰ হেপী বাৰ্থডে আহি গ'ল আৰু মই আজি কেক কাটিম হা। মই দেখাই আছোঁ কেক দুটা। এইটো হ'ল মোৰ যোৱা মানে জীৱন, এইটো হ'ল মোৰ বৰ্তমান আহা জীৱনটো। ধুনীয়া আৰু এইটো মানে গ'ল আৰু যেনে তেনে ভাল বেয়াৰ মাজত। চ' কেনে লাগিছে কনচেপ্টটো? হেপী বাৰ্থডে টু মি। ফুকাও Happy birthday to you. Happy birthday to you. Happy birthday, dear Aditi. Happy birthday to you. Tak koi dia ke? Kau. Kak. Happy birthday. Thank you. মোৰ এইটো কেকো খা কোনোবাই। সেইটোতো কষ্টত আনিছোঁ ভাঙি মেলি। এইটো মানে নিয়ম হয়, তালত লগাই দিব লাগে। তু কহা मैं यहाँ আন্দাৰ হৈছে যে This is aesthetic. ইফালে আহা তুমি। Happy birthday to you. ধন্যবাদ মোক তুমি এই পৃথিৱীখনত আনাৰ বাবে। তো গাইজ ষ্টাৰ্ট। তো গাইজ এতিয়া সময় হৈছে 1টা, মানে ৰাতি 1টা বাজিলে। আমাৰ কাম এতিয়াও শেষ হোৱা নাই। এতিয়া মই বনাম পায়স, কাৰণ কালি ৰাতিপুৱা যদি পায়স বনাব লওঁ তো পূজাত বহা নহ'ব। তো এইটো কাৰণে এতিয়া বনাম পায়স আৰু ইয়াতে ভিজাই থৈছোঁ ইয়াত, আৰু বাকী এনেকৈ বস্তুবোৰ আছে। কালি চব ওলাম ৰাতিপুৱা। তো এতিয়া আমি চবে বহুত কষ্ট কৰিছোঁ আজিৰ দিনটো। তো এতিয়া আমি বনাম পায়স। এইটো প্লেটটো ক'ৰ পৰা আহিল? প্লেটটো ভাল নেকি? থৈ দিওঁ। মই ধুই দিছোঁ এতিয়া। এই যে টাইম চাওক, আৰু আজি এতিয়া খানা অৰ্ডাৰ কৰা হৈছে আমাৰ, কাৰণ সময় নাই, আজি সময়ৰ নাটনি। যিহেতু আমি এতিয়া ভেজ খাই আছোঁ তো সেইটো কাৰণে ভেজ খানা অৰ্ডাৰ কৰিছোঁ। তো এতিয়া মোৰ পায়সটো ৰেডি হ'ব আৰু অলমষ্ট হওঁ অৱস্থা। মোৰ মানুহটোৰো বাৰ্থডে গেলৰ অৱস্থা নাই আৰু বাইক ছেকেণ্ড দি আছোঁ। নালাগে ৰাতিপুৱা 6টাতে উঠিব লাগিব, কিন্তু এতিয়া 2টা বাজে, টোপনি নাই, কাৰণ কাম আছে কাম। মই বনাই লওঁ পায়সটো, তাৰপিছত কথা পাতিম।
মাছ না মাংস এটা মাছ তাইতো ভেজ দিছোঁ মাছ নাখায় নহয় তাইহে নেখায় তে আমিতো খাম এটা মাছ দিছোঁ না মাংস দিছোঁ মই এইটো নাখাওঁ ভেজ হা মই নাখাওঁ এই তুমিও ভেজ নোখোৱা কি নন ভেজ নোখোৱা তে তুমি কিয় মানুহক বোকা বনাইছা কিয় বোকা নহয় নেই খাইগা নেই খাইগা তিনিটা ভেজ আনা হৈছে আজি গুড মৰ্ণিং এভৰিৱান চ' আজি জল্দি উঠি গ'লোঁ কামখিনি কৰিলোঁ যিহেতু এতিয়া আমাৰ বামুণ আহিব তেওঁ পূজা কৰিব তো গোটেই ধোৱা পখলা যোনখিনি আগত থাকে সেইখিনি কৰিলোঁ আৰু এতিয়া চাহ খাম গা পা ধুই একদম ৰেডি চবখিনি ৰেডি বাৰু অলপ চলপ আছে সেইখিনি কৰিম বাট আজি হৈ গ'ল আৰু ইমান ভাবা নাছিলোঁ যে ইমান মানে ভালকৈ হ'ব বস্তুখিনি যিখিনি হ'ব আছিলে সেইখিনি হ'ল আৰু এতিয়া তো হোপ विष्णु परमं पदं सदा पश्यन्ति शूरया दिवीरो चक्षुराततं स्वाहा तद्विष्णु परमं पदं सदा पश्यन्ति शूरया दिवीरो चक्षुराततं स्वाहा तद्विष्णु परमं पदं सदा पश्यन्ति शूरया दिवीवो चक्षुराततं स्वाहा तद्विष्णु परमं पदं सदा মোক অলপ নিমখ লাগিব কি লাগিব আপোনাক মোক অলপ নিমখ এই কি অ' মাতে কেনেকুৱা হৈছে খিচুৰি টেষ্টি আছে বঢ়িয়া বঢ়িয়া তুমিও কোৱা মই বনাইছোঁ আৰু হেপী বাৰ্থডে ফুকা আগে এইটো কোনোবা ধৰা না ফোনটো ধৰা দে হ'ব দে মাৰা 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 এনেকে এনেকে কেকটো নাহিব ন এনেকে হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ধুনু ক্লাপিং কৰা হেপী বাৰ্থডে ডিয়াৰ জেঠি হেপী বাৰ্থডে টু ইউ মোৰে মাতটো দে ধৰা ধৰে আহে চাগে ধৰা মই ধৰি হেপী বাৰ্থডে হেপী বাৰ্থডে ভেৰি গুড এইটো কেতিয়া আহিছে ভণ্টিহঁত গ'ল আৰু আহিব মানুহ গধূলি বাট মই ভিডিঅ' নবনাওঁ চাগে কাৰণ এনেই আৰু চবৰে ওচৰত ভিডিঅ' বনাব ভাল নালাগে তো সেইটো কাৰণে এইটো ভিডিঅ' ইয়াতে এণ্ড কৰোঁ আৰু মোৰ বাৰ্থডে এনেকৈয়ে গ'ল ক'তো এইবাৰ ওলাই যোৱা নাই এইবাৰ ঘৰতে আৰু তো এনেকৈ ভাল লাগে কেতিয়াবা চ' সেয়াই আপোনালোকে মোক বহুতে উইচ কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে বহুতে চাইছে মই জানো চাব তো সেইকাৰণেও ধন্যবাদ আৰু সেয়াই এতিয়ালৈ আহিছোঁ বাই বাই